মৰ্ণিং। তো এতিয়া বাজিছে পূৰা 7টা। ৰাতি শোৱা দেৰি কাৰণে সোনকালে সাৰ পোৱা নাই। আৰু আজি যাম তেজপুৰলৈ, মানে অলপ বজাৰ কৰিবলগীয়া আছে। তো তেজপুৰলৈ যাম। কি কি কৰোঁ, ক'লৈ যাম, আপোনালোকক কি কিনো সেইবোৰ দেখাম। চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই। বাই বাই। একদম ধুনীয়াকৈ আহি গ'লোঁ, মূৰ চুৰ ধুই আহিছোঁ। মানে মাথা বিষত তেল সানি থৈছিলোঁ, মূৰত গোটেই টেপা খাই আছিলে। এনেকৈতো যাব নোৱাৰোঁ টাউনলৈ, সেইকাৰণে মূৰ চুৰ ধুই কৰি আহিলোঁ। এতিয়া গাটো ধুই আহিলোঁ, ধুনীয়াকৈ কাপোৰ পিন্ধোঁ। আৰু এতিয়া 10টা কিমান বাজিলি। তো ধুনীয়াকৈ লৈ লওঁ। এয়া চাওক ভোটৰ চিন। ফাৰ্ষ্ট টাইম ভোট দিছোঁ মই কালি। ভয় লাগিছিলে বাৰুতে, প্ৰথম দিছিলোঁ যে, কিন্তু পাৰিলোঁ দিয়ক। অহাবাৰৰ পৰা পাৰিম আৰু এতিয়া চিন্তা নাই। ধুনীয়াকৈ কাপোৰযোৰ পিন্ধি লওঁ দেই। পিন্ধি ল'লোঁ ধুনীয়াকৈ। গোটেই ভুটি তো কি ক'ম আৰু, মেকআপটো কৰি ল'ব লাগিব ন। তো মেকআপটো কৰি লওঁ। আগতে জুৱেলাৰীখিনি, জুৱেলাৰী মানে তেনেকুৱা একো নাই। হাতত পিন্ধিম ঘড়ী, এইটোত পিন্ধিম খাৰু। দেখিছে মাথা কেনেকৈ মাৰিছোঁ মই। এইপাত পিন্ধো সোঁ হাতত। আৰু এইটো ঘড়ী মই অলপ পাছত পিন্ধিম। মই মূৰ চুৰ আঁচুৰি লওঁ, মোক মেকআপ কৰি লওঁ ধুনীয়াকৈ। আহি আছোঁ বাৰু। আৰু এতিয়া পিন্ধিম এইযোৰ ফুলি। গাইছ, মোৰ মাতটো একদম মানে চেচ ভাঙি কৰি অৱস্থা নাই। কোনোবা সময়ততো মাতটো নোলায় মোৰ। এনেকুৱা সময়ত কি হয় জানে, এই যে সপোন দেখোঁ, ভয় লগা সপোন, সপোনতো এনেও মাতটো নোলায়। আৰু যেতিয়া মই নিজে জানো যে মোৰ মাতডাল বহি আছে, তেতিয়া যে কি ক'ম আৰু, এনেকুৱা লাগে মোৰ উশাহ ঘূৰি নাহিব আৰু জীৱনটো। বহুত টেনশ্যন। কাণত ফুলিও নোসোমোৱা হ'ল আৰু কিবা হ'ল। ঠিলাটো লগাই লওঁ, ঠিলা হাই হাই হাই, গানবিলাকো শুনিব মন নাযায়, কি যে সৰু লাচি। এপাত ফুলি ঠিলা নোলায় মোৰ দ্বাৰা। মেকআপ মুখত ক্ৰীম এখন সানি লওঁ।
আৰে ইয়াত চাই নোৱাৰি। এনেই চেলাৰীখিনি ডাঠে বাৰু, কিন্তু মানে মই তথাপিও আঁকি ভাল পাওঁ। কাটিবলৈ হৈ আছে, কাটাহে নাই। একেবাৰে আমাৰ ভাগৱত যোনদিনা হ'ব সেইদিনা কাটিম। বেকাৰ হ'ল। অ' মা, মা, ইমান পিম্পলছ ওলাইছে দেখিছে? জোখতকৈ অকণমান বেছিয়ে আঁকি দিলো। এয়া হয় গতি, জোখতকৈ বেছি হৈ গ'লে ক'লা। Oh no, English liner कहाँ है? This is pin right. এনাখন চাই আকৌ নহ'লেগৈ ক'ৰবাত লাগিবগৈ মুখত। ৰাম, ইমান গুটি ওলাইছি। ভাল লাগিছেনে? গাইজ ফুট লৈছে চাওক কিয় দিয়ে মাৰ্কাৰ। এইটো নহয় যে মোৰ তাত ফুট নাই, ফুট আছে কিন্তু জোখতকৈ ডাঙৰ। মই বেয়া পাওঁ ফুট লৈ, সেইকাৰণে নিজৰ জোখৰ মতে লৈছোঁ। চুলিটো শুকুৱাই নাই নহয়, মানে লেঠা ওপৰতে লেঠা।
একদম ধুনীয়াকৈ মই ৰেডি হৈ গ'লোঁ চুলিটো জিকা সেইকাৰণে টিকিলো কিপিনে আপেল মাৰিছোঁ টিকলি টিকটো তো কেনেকুৱা লাগিছে বাৰু ফাইনেল লুকটো কমেণ্ট কৰি জনাব আৰু লগতে চুলি একেবাৰে পানী টুপুক টুপুক পৰি আছে গাইছ অকণমান কাপোৰ ভিজি যাব নহ'লে গোটেই সেইকাৰণে মই ক'বলৈ যাব সময়ত যে মোৰ নোধোঁ সেইকাৰণে এটা কাম আছে ATMটো ল'ব আছে ঘড়ীটো পিন্ধিলোঁ পাৰফিউম অকণ মাৰিলোঁ আগত মই এইটো পাৰফিউম মাৰোঁ বহুত ধুনীয়া গোন্ধাই বিশেষকৈ এতিয়া মই এইটো নাকৰহে গোন্ধ পাইছোঁ এইটো নাক বন্ধ মই টিভিত এনেকৈ দেখিছোঁ এনেকৈ মাৰে যে এনাই হ'লে নি খুলি যাব নেকি নুখুলে এতিয়া ঘড়ীটো পিন্ধি লওঁ লা 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 দিছ ইজ মাই ফেভৰেট কালাৰ এইটো ফেভৰেট কালাৰ এইটো ফেভৰেট কালাৰ ফেভৰেট ওলাই গৈছে ফেভাৰেট গানে কিয়ানে আয়ো ঘোঁৰাটো পিন্ধিব নাজানো মাই হে ৰুকো জৰা ৰুকো এতিয়াও লগ হোৱা নাই গাইছ মই ৰাতিপুৱাৰ পৰা পানী এটোপালো খোৱা নাই লৰালিকে গাটো ধুইছোঁ ওলাইছোঁহে এতিয়া হৈছে ধুনীয়াকৈ फाइनल लुक दुपट्टा এখন लो জানো गले में चेन नहीं है पिनूं कि नहीं पिनूं এনেকৈ লওঁ পানী গিলাচ খাই লওঁ বাকীখিনি কণ্টিনিউ কৰি থাকিব দেই গাইছ এইখন বেগ লৈ লৈছোঁ মোৰ ককাই মৰমত আনি দিছিলে ক'ৰবাত ফুৰিব গৈছিলে কোনোবা থানলৈ তো ভণ্টিক এখন আনিছে মোক এখন আনিছিলে আজি ফাৰ্ষ্ট টাইম মই এনেকৈ বেগ ল'ম মানে মই নলওঁৱেই বেগ বহুত লাজ লাগে আজি জানো কেনেকৈ লওঁ আৰু লবৰডাল ক'ত থাকিল বা ৰিবনডাল লৈ লৈছোঁ চুলিটো বান্ধিব লাগিব নহয় বাকী কেইটা বাজিলে আৰু 3 মিনিট আছে ভণ্টিক ফোন কৰোঁ তাই আহি পালেনে নাই এইযোৰ পিন্ধি লওঁ হৈ গ'ল আৰু মই যাব সময়ত ভিডিঅ' কৰি দেখাম দেই বস্তু এটা দেখাম বলক আমাৰ ঘৰত কপৌ ফুল কেইবা দিছে চাব এয়া 4 5 ওলাইছিলে এবাৰ নুফুলিলে 3 আগতীয়া আমাৰ নিজৰ ভাগৱতত লগাবই নোৱাৰিমেই তে আৰু এখন ভাগৱত আছে দেখাম সেইদিনাৰ ভিডিঅ'টো লং ভিডিঅ' পাব পুৰা ফুলি শেষেই হ'ল আৰু অকণ অকণ আছে গাইজ কপৌ ফুলক কপৌ কিয় বুলি কয় কওকচোন এইয়া ফুলপাহৰ মাজত দেখিছেনে হেৰি কপৌ চৰাই পাহ মেলি থকা যেন দেখি পায় এই উৰি থকা নিচিনা ধুনীয়াকৈ পাখি মেলি এবছৰ মূৰত ফুলে ৰাম এজোপা ফুল
বিহু চিহু নানাচোৱেই আৰু বিহুত কপৌফুল মাৰিবলৈ মই ভাগৱততে মাৰিম আৰু মই এনেকুৱা হাঁহি উঠিছে মানে এনেকুৱা লাজ লাগিছে নহয় এইখন লৈ আজিলৈকে বেগ লৈ পোৱা নাই গৈ আছোঁ এয়া ওলালোঁ ঘৰৰ পৰা ধুনীয়াকৈ চিকুটা মোৰ বহুত লাজ লাগিছে বেগখন লৈ ৰাস্তাটো কেনেকৈ যাম আজি তেজপুৰলৈ ঠিকেই নাই আৰু বোলক আবুজনী কোনোবা আহি আছে লগ পোৱাই দিম কৈছিলোঁ যে ইজনী ৰহিমলা আহিব কিন্তু আজি দিনটো মই বনামেই ভিডিঅ'টো উঠিবই লাগিব এইখিনি কি জেগা এইখিনি চক বজাৰ নহয় এইখিনি চক বজাৰ আগলৈ আছিল মঞ্জিল পাই গ'লোঁ আহি পেলাই ভূপেন ইয়াত চাই কৰি যাওঁচোন পাওঁ নাপাওঁ দামটো বা কিমান কৰে এতিয়া ফিলতো এখন উঠোৱাচোন ইলামাৰাও নাই দেখি গামোচা কাৰণে ডাঙৰ চাহ এইটো ভালকৈ ঠাই হেৰি হাতত বনাই হেৰি মানে মোবাইলত পাই আছিলে এইটো মেলা ঠাই কি নাম এইখনৰ মেলা ফেষ্টিভেল কিহৰ ফেষ্টিভেল মানে মোৰ পচন্দ লগা একো নাই গাইছ ইয়াতে মানে বেলেগ একো লোৱা নাই যি বিচাৰিছিলোঁ নাপালোঁ এখন দোকানত ধুনীয়াকৈ মুঠি খাৰুৱা পাতে ল'লোঁ আৰু কিবা দুটামান লৈছোঁ সেইটো বেলেগ এটা ব্লগত পাব মোৰ নহয় বাৰুতে ফাইনেলতো আৰু এটা ব্লগ বনাম কেইদিনমান পাছত সেইটো দেখাম দেই চেণ্ডেল ছিগি দিলোঁ খোজকাঢ়ি মেকুৰী পোৱালি এটা ইমান ধুনীয়া মেকুৰী পোৱালি এটা কথা বোলে দেখিছিলোঁ তাইৰ কথা ভাবি চিন্তা কৰি শুনতে খোজকাঢ়ি এয়া হ'ল চেণ্ডেল ছিগি লওঁ মাৰিলে ইমান লাভ পূজা কৰিবলৈ আহিছোঁ চিকেন পকোৰা খাইগা এডভাৰটাইজ দিছোঁ তুমি কৈ যে এডভাৰটাইজ এটা মাৰি থাকে মোবাইলত পিক কৰা মাৰি দিলে বোলে মই চিল খাই যাম আকৌ পিঙা দি ফুটাব লাগিব সেইটো নালাগে কিয় নালাগে ফুটা আছে এই ফুটাটো ইয়াত সোমাই যায় মই বেছিকৈ বৰ লগাওঁ যে ফেভিকুইক সেইকাৰণে মই মানে লগাওঁ উঠে পোকৰে মই জানো সেইকাৰণে কি কথা তই মুখত লগাওঁ হয় ফুটা হ'ল দে হয় এইটো বস্তু মই জানতা হয় ইমান লাভ কৰিছোঁ ইয়াত লগাই পালোহি একদম ধুনীয়াকৈ বিলাতে কেতিয়া মোক সেইজনীলৈহে মনত পৰি আছে এজনীলৈহে মনত মানুহে ভৰিলে চাই না ডাইৰেক্ট গণেশ ঘাট মন্দিৰ তললৈ যাবা পানী বহুত বৌ এই তাত বহিম বৌ ডাইৰেক্ট এই ইয়াৰ পৰা ওলাওঁ এইটোত ঘূৰিব লাগে যে সেইটো কাৰণেই বেয়া পাওঁ মই ফচিলোঁ
গাইজ ফচিলোঁ গাইজ ফচিলোঁ টানি দে গাইজ গণেশ ঘাটৰ এনেকুৱা কুলপাখনত এঘণ্টামান থাকিলোঁ দুজনীয়ে কথা পাতিলোঁ ঘৰলৈ সোনকালে আহিছোঁ কাৰণ সন্ধিয়া হৈ যায় যে আৰু আপোনালোকে যদি ভ্লগটো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আকৌ এদিন ভ্লগ লৈ আহি আছোঁ বাৰুতে সেইটো আৰু বেছি ভাল লাগিব আজিলৈ ইমানেই আছিল বাই বাই